আজি নিবনুৱাৰ সমস্যাৰ কথা কিয় নাপাতে মুখ্যমন্ত্ৰীয়ে? যেতিয়া বিজেপি বিৰোধীত আছিলে 2 কোটি চাকৰিৰ কথা ক'লে, অসমত 25 লাখ বুলি ক'লে, বছৰে 5 লাখ দিম বুলি ক'লে, এতিয়া কেলে হিচাপ নিদিয়ে মুখ্যমন্ত্ৰীয়ে? কংগ্ৰেছৰ দিনত বস্তুৰ দাম আকাশত লাগিছে, বিজেপি হ'লে মাটিত নমাই দিম বুলি কৈছিলে, এতিয়া মেডিচিনৰ দাম 3 গুণ বাঢ়িল। আমি কংগ্ৰেছক কৈছোঁ যে 60 বছৰৰ ওপৰৰ কোনো মানুহে কংগ্ৰেছ চৰকাৰ আহিলে মেডিচিন কিনিব নালাগে। আমি সিদ্ধান্ত লৈছোঁ, আমি চৰকাৰী হস্পিটেলত সব মেডিচিন দিম, আৰু 60 বছৰৰ ওপৰৰ মানুহক যদি আমি মেডিচিন ছাপ্লাই দিব নোৱাৰোঁ, তেওঁলোকে মেডিচিন কিনা বিল দিব, আমি তাৰ পে'মেণ্ট ক্লিয়াৰ কৰিম। আমি সিদ্ধান্ত লৈছোঁ। কেলৈ কৰিব নোৱাৰে বিজেপিয়ে? সেইবিলাক কথা আলোচনা নহয়। চাহ শ্ৰমিকৰ মজুৰি তেওঁলোকে বৃদ্ধি কৰিম বুলি কৈছিলে। আজি সেইকাৰণে তেওঁ হিন্দু মুছলিম উলিয়ায়, জাত পাত উলিয়ায়, যাতে চাহ শ্ৰমিকৰ মজুৰিটো কি হ'ল যাতে কোনো সাংবাদিকে সুধিবলৈ সময় নাপায়। ভূপেন বৰা বিজেপিলৈ যাব, আমুক যাব। ভূপেন বৰা বিজেপিলৈ কিয় যাব লাগে? সাপে কেতিয়া মুঠ সলায়, ছালটো কেতিয়া বদলায়? যেতিয়া সাপটো শকত হ'বলৈ মন যায়, সাপৰ যেতিয়া শকত হ'বলৈ মন যায়, তেতিয়া সি তাৰ ছালটো বদলাই নতুন ছাল লগায়। আমিতো সাপ নহয়, আমি আদৰ্শ মূল্যবোধৰ ৰাজনীতি কৰোঁ। আমি হিমন্ত বিশ্ব পাৰ্টি বদলোৱাৰ নিচিনা, আদৰ্শ বদলোৱাৰ নিচিনা আমি সাপৰ নিচিনাকৈ ছাল বদলাব নোৱাৰোঁ। কিন্তু তেওঁ সেইবিলাক কথা পাতি থাকিব বিচাৰে। কেলে? আমি অসমৰ জ্বলন্ত সমস্যাবিলাকক লৈ ৰাইজৰ মাজত আলোচনা কৰি আছোঁ। আচ্ছা, আপুনি যে বিজেপিত নাযায় সেইটো গেৰাণ্টি কি দিব ৰাইজক? যিহেতু দেখা গৈছে যে এজনৰ পিছত আনজন গৈ আছে বিজেপিত। নাই, আপোনাক মই এটা কথা সুধিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ চব কথা যদি আপুনি বিশ্বাস কৰে, তেওঁ যে কৈছিলে গাভৰু ছোৱালী বিয়া পাতিলে 1 তোলা সোণ দিম, সেইটো আপুনি বিশ্বাস কৰেনে নকৰে? এতিয়া হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে বছৰত 5 লাখকৈ 25 লাখ চাকৰি দিম, সেইটো গেৰাণ্টি বিশ্বাস কৰেনে নকৰে? হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে যে মাটি নথকা সকলো মানুহক খিলঞ্জীয়াক আমি ম্যাদী পট্টা দিম, সেইটো বিশ্বাস কৰেনে নকৰে? বৰাকৰ ডি ভোটাৰৰ সমস্যা, বৰাকৰ যিসকল NRCত নাম কাটি যোৱা মানুহখিনিৰ সমস্যা, এতিয়া আকৌ 6 মাইল হ'লে। 10 বছৰ শাসনত আহিলে বিজেপিত যিটো কথা কৈ বৰাকত কি কথা কৈ পেলাই বিজেপিক ভোট পাইছিলে? 10 বছৰ হ'ল, 120 মাহ হ'ল, এতিয়া আকৌ 6 মাহ কিয় লাগে? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে যে 1971ৰ পিছত অহা এজনো বিদেশী বুজা অসমে ল'ব নোৱাৰে? আজি পাল্টি মাৰিলে। যিজন মানুহে ৰাতিপুৱা গধূলা 2টা পাল্টি মাৰে, সেইজন মানুহক আপোনালোকে বিশ্বাস কৰে? মোৰ জীৱন, মোৰ ৰাজনীতি আটাইতকৈ ডাঙৰ সাক্ষী অসমৰ সংবাদ মাধ্যম। অসমীয়া জাতিৰ সমস্যাবিলাকক ৰাইজৰ মাজলৈ লৈ যোৱা, ৰাইজৰ সমস্যাক চৰকাৰৰ মাজলৈ লৈ যোৱা মই ইচ্ছাকৃতভাৱে কৰা নাই, মই নৈতিক দায়িত্ব হিচাপে কৰিছোঁ। আৰু এষাৰ কথা মই আজি আপোনাক কৈছোঁ, মই যদি দল বদলাওঁ, অসমৰ ভৱিষ্যত প্ৰজন্মই ৰাজনীতিক ঘিণ কৰা আৰম্ভ কৰিব। মই যদি দল বদলাওঁ, ভৱিষ্যতে কোনো মানুহৰ ৰাজনীতিলৈ আহিবলৈ ঘিণ কৰিব, ৰাজনীতি বাদ দিব, ৰাজনীতিকৰ প্ৰতি বিশ্বাস নাইকিয়া হৈ যাব। মই অকল ব্যক্তিগত স্বাৰ্থত নহয়, মোৰ ভৱিষ্যত প্ৰজন্মটোৱে যাতে ৰাজনীতিৰ ওপৰত বিশ্বাস ৰাখে। মোৰ উচ্চাকাংক্ষা নাইকিয়া নহয়, মোক মুখ্যমন্ত্ৰী দিম বুলি কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত নহয়, অসমৰ ৰাইজৰ আশীৰ্বাদত। যেতিয়া সময় আহিব, তেতিয়া ৰাইজে বিচাৰিলে ৰাইজে বনাব।